সাবস্ক্ৰাইব কৰক আছামিজ MTV আৰু ইয়াৰ লগতে বেল আইকনটিত ক্লিক কৰক আমাৰ ভিডিঅ'বিলাকৰ মজা ল'বলৈ ধন্যবাদ। Next. শুনা নাই নেকি? কি হ'ল ছাৰ? শুনা নাই নেকি? পিছৰ ৰোগীজনক লৈ আহা। অ' ছাৰ আনো। অ' তুমিয়ে নেকি? অ' ছাৰ মই। তোমাৰ নামটো কি? মোৰ নাম জয়। অ' হয় নেকি? Next. অ' তুমিয়ে নেকি? বহিব নোৱাৰিম ছাৰ, ধুমাধুম কওক কি কয় নাম কি তোমাৰ? ছাৰ? মোৰ হাত পুৰা বিষ ছাৰ, লাগিব নোৱাৰো ছাৰ, পুৰা বিষ ছাৰ, মাথাটো কষ্ট পাইছো অলপ। একো নাই দেখোন। একোৱে নাই দেখোন। অ' ছাৰ নহয় ছাৰ, আপুনি সেইডাল কাণত লগোৱাই নাই ছাৰ। মুখখনে মই মুখ, হা? তই মুখখনে মই মুখ। নহয় নহয় ছাৰ, ছাৰ মই মুখ ছাৰ, মই মুখ হ'ব ছাৰ, মোক তেওঁ চাওক ছাৰ, মই নোৱাৰিছো গৈ ছাৰ। অ' তোমাকতো চাবই নাই, ইমান গৰম। ৰখচোন মই এবাৰ চাওঁ। দেচোন কোৱা তোমাক কেনেকে কি হ'ল? মই ফুৰিব গৈছিলোঁ নহয় তেজপুৰত, তাৰপিছত মই হোটেল এখনত সোমাইছিলোঁ ছাৰ, মই মানে কাৰ লৈ গৈছিলোঁ ছাৰ, মই ইমান তোমাৰ হাঁহ এটা কিনিছিলোঁ নহয় ছাৰ, মই মিছা কথা নকওঁ ছাৰ, 2 পেকমান খালোঁ ছাৰ, চাচোন মই গোন্ধ আনটো যোৱা ছাৰ, আহিছোঁ ছাৰ আন্তৰ। দেচোন কোৱা কেনেকে কি হ'ল? ছাৰ তাৰপাছত কি হ'ল জানেনে ছাৰ, মই হোটেলখনৰ পৰা ওলাই আহিলোঁ ওলাই আহিছিলোঁ আহি আছোঁ গাড়ীত উঠিলোঁ, উঠি গৈ পেলাই মই একদম আহি আছোঁ, তাৰপিছত ছাৰ মই বাটত ছাগলী এটা পাই গ'লোঁ, তাৰপিছত ছাৰ মই একদম ছাগলীটো একদম চাইড দি দিলোঁ নহয়, একে বঢ়িয়াকৈ চাইড দিছোঁ ছাৰ, মই যদি মাল খাইছোঁ কিন্তু মই ইমান খোৱা নাই ছাৰ, অলপ খাইছোঁ, কণ্ট্ৰলত আছোঁ ছাৰ, তাৰপিছত মই ছাগলীটো বঢ়িয়াকৈ চাইড দি দিছোঁ, তাৰপাছত আকৌ মই আহি আছোঁ ছাৰ, মোতকৈ বেছি অভাৰ খোৱা দুজন গৈ আছিল, মানে কি মদ খাই গৈছিল নহয় ছাৰ, তাৰপাছত সিহঁতৰ দুজনকো মই চাইড দি দিছোঁ একদম গাড়ী দি, তাৰপিছত মই আকৌ আহি আছোঁ, তাৰপাছত নহয় ছাৰ মই একদম মেজিক এখন পাই গৈছোঁ, ছাৰ তাৰপাছত মই ছাৰ মেজিকখনকো চাইড দি দিছোঁ, তাৰপাছত মই একদম আহি আছোঁ, তাৰপাছত ছাৰ মই একদম টাটা চমু এখন পাই গ'লোঁ, ছাৰ তাৰপাছত মই টাটা চমুখনকো চাইড দি দিছোঁ, তাৰপাছত চাইড দি দিছোঁ নহয় ছাৰ, দি গৈ পেলাই ছাৰ মই আকৌ আহি আছোঁ, তাৰপাছত মাইকী মানুহ এজনীৰ লগত চিনাকি সৰু পোৱালি এটা লৈ আহিছে, ইমান দূৰ একেবাৰে ছাৰ, তাৰপাছত মই একদম পোৱালিটো আগত আহি গ'ল, তাৰপাছত মই পোৱালিটোকো চাইড দি দিছোঁ, তাৰপাছত মই আহি আছোঁ একদম একে দলং এখন পাই গ'লোঁ নহয় ছাৰ, মই দলংখনকো চাইড দিলোঁ ছাৰ, তাৰপাছত মোক